নমস্কাৰ মোৰ বন্ধু বান্ধৱ, কি খবৰ তোমালোক? পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ৰোষ্টিং ভিডিঅ' মাজলৈ। আৰু তোমালোকে চাই মোৰ মৰমৰ ইউটিউব চেনেল হাউজান ৰোষ্টাৰ বয়। আৰু মোৰতো ফাৰ্ষ্ট ৰোষ্টিং হয়, ৰোষ্টিং মানে আৰু গৈছিলোঁ, এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ ৰোষ্টিং কৰিবলৈ, যাতে ছাপোৰ্ট কৰে তাৰ আশা থাকিল। আহক আজি ভিডিঅ'টো আমি ধুনীয়াকৈ আৰম্ভ কৰোঁ। ঠায়ে ঠায়ে দেখিছো ফকতি আৰু উৎপাত, চিল কৰা ল'ৰা বোলে বাপেকৰ পইচাত, কথাবোৰ ডাঙৰ ডাঙৰ যেনি বাহি বিখ্যাত, চৌকাৰ ভাত লৈ পেট ভৰে গোট খাত, সৰুবাত কিবা হ'লে থল। আজি এই ভিডিঅ'ৰ দ্বাৰা মই মোৰ জীৱন কাহিনী ক'ম, একদম ধুনীয়াকৈ শুনি যাব আৰু চাই যাব। মানে মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলে আৰু তাই মানে 18+ লৈ ভাল বেছিকৈ আৰু মানে বেছিকৈ কিছ কৰাৰ কাৰণে মই তাইক এৰিলোঁ। ভাগ্যত তাই গুচি গ'ল। तो रुको जरा सबर करो। তাই পাগল হৈ গ'ল আৰু পাগল হৈ পেলাই মানে ছোৱালীয়ে কিছ কৰিলে আৰু কিছ কৰি মোলৈ এটা ভিডিঅ' আপলোড দিলে। আৰু ভিডিঅ'টো চাওকচোন। আৰু মই ভিডিঅ'টো কি পাগল হৈ গ'ল, একেলগে ল'ৰাই ছোৱালীয়ে কিছ কৰে, কিন্তু ছোৱালীটো কিছ নকৰে। মই পাগল হৈ গ'লোঁ আৰু পাগল হোৱা দেখি আমাৰ দেউতাই তামোল ঘৰলৈ পাণ আনি থৈছিলে, সেয়া মই পিন্ধি আৰু ডান্স মাৰিলোঁ। মানে পাগল হৈ গ'লোঁ, কনফিউজ হৈ গ'লোঁ। চাওকচোন কেনেকৈ কনফিউজ হ'লোঁ মই। সময় প্ৰতি লক্ষ্য ৰাখি গাইজ ভিডিঅ'টো ইমানেই সমাপ্ত মাৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আৰু যদি ভিডিঅ'টো ছাপোৰ্ট পাওঁ ধুনীয়াকৈ ৰোষ্টিং ভিডিঅ' লৈ আহিম। আৰু যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে এইটো ওলাই আছে ইনষ্টাগ্ৰামৰ ID, ধুনীয়াকৈ ফ'ল' কৰি লোৱা। আৰু তাত যদি মেছেজ কৰিব বিচাৰা কৰিবা। তেতিয়াহ'লে আজিলৈ বাই বাই। এই ভিডিঅ' যদি ধুনীয়াকৈ ছাপোৰ্ট পাওঁ আৰু তোমালোকৰ মাজলৈ ধুনীয়া ৰোষ্টিং ভিডিঅ' লৈ আহিম, তেতিয়াহ'লে আজিলৈ বাই।